নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল সাগৰিকা A to Z লৈ স্বাগতম জনাইছোঁ। মোৰ শাহু মা শহুৰ দেউতা লগত জীয়াঢল পাহাৰত দিনটো কেনেদৰে পাৰ কৰিলোঁ আহকচোন চাওঁ। ইংৰাজী নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জনাই আমাৰ শহুৰ দেউতাসকলক আমি এখনকৈ গামোচাৰে সেৱা জনাওঁ। ইয়াৰ পিছতে আমি আমাৰ দেউতা শৰ্মা দেউতাক আমি সোমাই লৈ নিৰামিষ সকলোখিনিয়ে যেন ভৱিষ্যত লৈ তেওঁলোকেও যিখিনি তেওঁলোকে আজি যি সমস্যা হৈছে নিজৰ মাক দেউতাকক চিনি নোপোৱা হৈছে, সেই ক্ষেত্ৰত তেওঁলোকে যে আঁতৰি আঁতনিসকলে যে আমাক আজি এইটোৱে বনভোজত যে সন্মান যে জনালে, তাৰ কাৰণে আমি আঁতৰি আঁতনিসকলক সকলো ফালৰ পৰা সুমংগল হৈ ভৱিষ্যতলৈ কৰ্ম খাই বৈ শক্তি দান কৰিবৰ কাৰণে আমি ৰাইজৰ ফালৰ পৰা তেওঁলোকক আশীৰ্বাদ কৰিছোঁ। তোমালোকৰ যিটো শ্ৰদ্ধা ভক্তি, যিটোকে আমি সৰু পৰাই মানুহটো অলপ দেখা নাছিলোঁ, কিন্তু তোমালোকে যিটো শ্ৰদ্ধা ভক্তি কৰি আমি ক'বলৈ মানে হেৰি নাই, ইমান ভাষা নাই, তথাপিতো আমি আনন্দ পাই কিন্তু ভগৱন্তৰ ওচৰত কিন্তু সেৱা জনালে আমি তাতকৈ তোমালোকে পিতৃ মাতৃ বুলি যেনেকৈ চিনি পাই সেৱা জনাইছা, তাত মানে আৰু মানে তেওঁ ভগৱানে দিয়ক, ভগৱানে আমাৰ যিমানখিনি সেৱা জনাব লাগে তোমালোকক আশীৰ্বাদ কৰিব লাগে, আশীৰ্বাদ কৰিছোঁ। তোমালোকে যেনে ভৱিষ্যতলৈ ভাল ডাঙৰ মানুহ হ'ল আৰু উন্নতি কৰা গতিকে বন্ধু আকৌ বন্ধু বান্ধৱ আৰু মানুহজন মই যেতিয়াই ইয়াতে মই ইমান ভাল পাইছোঁ যে চিলাপথাৰৰ পৰা আহিবলগীয়া হৈছে, ফোন কৰা আহিলোঁ যে এনেকুৱা এটা পিকনিক হ'ব বুলি মই নাভাবিছিলোঁ। ঠিক এনেধৰণে ভৱিষ্যতলৈ মোকা মিলাই আঁতৰ বন্ধু মিলিজুলি খাই বৈ থাকি ভৱিষ্যতলৈ কল্যাণ কৰি এই যিবোৰ নতুন প্ৰজন্ম উঠি আছে তেওঁলোক ধাৰা পৰা মই সেই উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। মই এই কথা আমনি লাগিছে নি দাদা? কেনেকুৱা লাগিছে আজি পিকনিক খাবলৈ আহি? ভাল লাগিছে, বহুত ভাল লাগিছে। মাংস চুবাব পাৰিছে নাই পোৱা? পিছে পাৰিছে? অকল মাংসকে খাইছা যে একো নিদিলে নি আহি খাব? হয় নি? এতিয়া এপাক নাচিব লাগিব না? এপাক নাচিব লাগিব, নাচিব লাগিব, নাচিব লাগিব, দি দিব লাগিব। আমি আহিছো ন, আজি গুচি আহিছো। বিয়নীয় বাপেকটো মৰিলে, গুচি আহিছো। কিমান ভাল লাগিছে আহি? এতিয়া কেনেকুৱা লাগিছে? আৰু ভাল লাগিছে। তাৰপৰা এতিয়া কোনোবা সুধিব তহঁতৰ মা বাবা নাহিলে বোলে কেনেকুৱা লাগিব? কেনেকুৱা লাগিব? নাহিলে না মনত দুখ পাম নে? চবে গ'ল, মোৰ মায়ে নগ'ল। কেনে নাপাব ন? মই সেনেকে ভাবিহে আহিছো। ল'ৰাটোৱে কৈছে, আঁতৰে কৈছে কি বুলিবা মায়েহে জানে বোলে কি কয় বুলিছে। মই বোলো ভাবিলো, তাৰপিছত আকৌ সৰুটো ফোন কৰিলো, দাদাই দুখ পাব নহয়, কৰি নিদিলে। চবৰ উঠি ওলাইছে, ৰাতিপুৱাই ৰাতিকাল কৰিছে। আগদিনা খবৰ দিছে, পাঁচদিনা জহা চিটি পাইছোঁ। এদিন গ'লো, মাত পাই আহিছে।
লগতে থাকিব তাতকে হেৰিটো নাথাকে মোৰ মাংসকে পিছ কি কৰিল থৈ দিছে মমত থৈ দিছে দেই চা তই মমত খৰিকাই দিয়া মাংস খা বুলি কৈ পিনে তাত একদম তাতেতো আকৌ এনে মম চেনে নালাগে কি হ'ল দাদা এই কৰোণা বেজি ল'লে জ্বৰ ধৰিলে কালি কাৰ ধৰিলে কালি কৰোণা বেজি ল'লে নি কৰোণা বেজি ল'লে প্ৰথম পালি আজি ছেকেণ্ড পালি দি দিবা বস্তা ড'জ ল'লা মই বোলো না এনে মানে কেনে অনুভৱ হৈছে কোৱাচোন জন্মনি তুমিয়ে মোৰ কামনা বাসনা তুমিয়ে মোৰ জীৱনৰ ভৰসা তুমিয়ে মোৰ বুকুৰে কৰি